কাৰ্বি পৰিষদৰ নতুন সচিবালয়ৰ আলোচনা কক্ষত অসম ৰাজ্যিক বিত্তীয় আয়োগৰ 6জনীয়া দলেৰে টিম কাৰ্বি আংলঙে পৰিষদৰ বিত্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা 2019-20 বিত্তীয় বৰ্ষৰ বাবে জিলাখনৰ বিভিন্ন আন্তঃগাঁথনিৰ সন্দৰ্ভত আলোকপাত। অহা 2020 চনৰ জুলাইৰ শিক্ষাবৰ্ষৰ পৰা শুভাৰম্ভ হ'ব ডিপু আছাম হিলছ মেডিকেল কলেজ। কলেজখনৰ নিৰ্মাণৰ অগ্ৰগতিৰ ভূ ল'বলৈ অহা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইদৰে মত ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। কাৰ্বি আংলঙৰ ডিফু মাঞ্জাত ভয়াৱহ পথ দুৰ্ঘটনা। মাঞ্জাৰ পৰা ডিফু অভিমুখে আহি থকা এখন ডাম্পাৰে খুন্দিয়ালে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ পৰিবহণ নিগমৰ বাছ আৰু এখন ট্ৰাকক। দুৰ্ঘটনাত কোনো আহত বা নিহত হোৱা নাই। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা দেৰাণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। অসম ৰাজ্যিক বিত্তীয় আয়োগৰ 6জনীয়া দলেৰে টিম কাৰ্বি আংলঙে পৰিষদৰ বিত্তীয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। অসম ৰাজ্যিক বিত্তীয় আয়োগৰ 6জনীয়া দলেৰে টিম কাৰ্বি আংলঙে পৰিষদৰ বিত্তীয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। কাৰ্বি পৰিষদৰ 2019-20 বিত্তীয় বৰ্ষৰ বাবে কাৰ্বি আংলং জিলাৰ উন্নয়নৰ আন্তঃগাঁথনিৰ দিশসমূহ আলোকপাত কৰি কাৰ্বি স্বায়ত্ত পৰিষদৰ নতুন সচিবালয় কক্ষত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা। অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ TY দাসসহ 6জনীয়া সদস্যৰে টিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে বিধায়ক ডাক্তৰ মানসিং ৰংপি, ডেপুটি স্পিকাৰ ৰিতেশ ইংহি প্ৰমুখ্যে AMC সকল উপস্থিত থাকে। মংগল লিংহিৰ ৰিপৰ্ট, কাট নিউজ। অহা 2020 চনৰ জুলাইৰ পৰা নতুন শিক্ষাবৰ্ষৰ শুভাৰম্ভ হ'ব কাৰ্বি আংলং জিলাৰ ডিফুত নিৰ্মীয়মান অৱস্থাত থকা আছাম হিলছ মেডিকেল কলেজ। কলেজখনৰ নিৰ্মাণৰ অগ্ৰগতিৰ সম্পৰ্কে ভূ ল'বলৈ আহি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিফু আছাম হিলছ মেডিকেল কলেজখন অৱশেষত শুভাৰম্ভ কৰাৰ বাবে বছৰ তথা মাহ পৰ্যন্ত ঠিক কৰিছে চৰকাৰে। কলেজখনৰ নিৰ্মাণৰ বিভিন্ন দিশৰ অগ্ৰগতি ভূ ল'বলৈ আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে অহা 2020 চনৰ নতুন শিক্ষাবৰ্ষৰ পৰা শুভাৰম্ভ হ'ব আছাম হিলছ মেডিকেল কলেজখন। চনৰ জুলাই মাহত ডিফু মেডিকেল কলেজৰ শিক্ষাবৰ্ষ আৰম্ভ হওক, এই ধৰণৰ উদ্দেশ্য আগত ৰাখি আজি আমি ইয়াত সমবেত হৈছিলোঁ, যাতে মেডিকেল কলেজৰ নিৰ্মাণ, MCIৰ পৰা পাৰ্মিশ্যন আৰু ইয়াৰ লগত আনুষংগিক গোটেই সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ। আজি আমি সকলোৱে ইয়াত একেলগে ৰিভিউ কৰাৰ পিছত আমি এইটো নিশ্চিত হৈছোঁ যে যদি কোনো বিশেষ ঘটনা নাথাকে আৰু আজি আমি ঠিক কৰা মতে যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে 2020 চনৰ জুলাই মাহত আমি ডিফু মেডিকেল কলেজৰ শিক্ষাবৰ্ষ আৰম্ভ কৰিব পাৰিম। আৰু এই ডিফু মেডিকেল কলেজৰ OPD ইউনিটটো আমি 1 ছেপ্টেম্বৰৰ পৰা এই নতুন ভৱনৰ পৰা আৰম্ভ কৰাৰো আমি সিদ্ধান্ত লৈছোঁ। ছাৰ, নিযুক্তি প্ৰক্ৰিয়া উইদিন এ মান্থ ষ্টাৰ্ট হৈ যাব। আৰু ছাৰ, চিভিল হস্পিটেলৰ কাম কাজ ইয়াৰ পৰা আৰম্ভ হ'ব। চিভিল হস্পিটেলখনেই ডিফু মেডিকেল কলেজলৈকে আপগ্ৰেড হ'ব। গতিকে চিভিল হস্পিটেল আৰু মেডিকেল কলেজ দুইখন এতিয়া এটা সংগঠন হৈ পৰিব, দুটা হৈ নাথাকে। খালি আমাৰ ওপৰত এইটো থাকিব যে মাদাৰ এণ্ড চাইল্ড যদি আমি তাতে ৰাখিব খোজোঁ, আমি ৰাখিব পাৰিম, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি ব্যৱহাৰ কৰিব পাৰিম। কিন্তু টেকনিকেলি চিভিল হস্পিটেলখনকে আমি মেডিকেল কলেজলৈকে আপগ্ৰেড কৰিম। গতিকে দুইটা অনুষ্ঠান এতিয়া একে হ'ব। ছাৰ, ইষ্ট কাৰ্বি আংলঙতো মেডিকেল কলেজ, ৱেষ্ট কাৰ্বি আংলঙৰ ফালেতো একো ৱেষ্ট কাৰ্বি আংলঙত অলৰেডি হামৰেনত 200 বেডেড হস্পিটেল নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আমি চেষ্টা কৰিম যাতে যিসকলে কাৰ্বি আংলঙৰ ভাষা জানে তেনেকুৱা ল'ৰা ছোৱালীকে প্ৰিফাৰেঞ্চ দিয়াৰ আমি চেষ্টা কৰিম। কিন্তু মেডিকেল কলেজত নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান এনেকুৱা কিছুমান পদ আছে যিটো কাৰ্বি আংলঙৰ ল'ৰা দি সম্পূৰ্ণ কৰিব পৰা নহ'ব। কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীখিনিক সুবিধা দিয়াৰ পিছত ৰখি যোৱা পষ্টখিনি আমি ডেফিনেটলি বাহিৰৰ পৰা দিব লাগিব। কিন্তু আমাৰ চেষ্টা থাকিব যে যিমান পাৰোঁ আমি জিলাখনৰ ল'ৰা ছোৱালীক সুবিধা দিয়া।
কিন্তু 100% সম্ভৱ নহয় যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম মুঠতে স্যাৰ কিমান মানে নিযুক্তি দিয়া হৈছে এইটো এতিয়া চাব লাগিব নিযুক্তিটো ধৰক দেখা দেখি 400 নাৰ্ছে আমি নিযুক্তি দিম কিন্তু 400 ছোৱালী ক'ৰ পৰা কাৰ্বি আংলঙত পাম গতিকে টোটেল নিযুক্তি ডক্টৰ মিলি এখন মেডিকেল কলেজত 1200 মান হয়গৈ কিন্তু ইয়াত ডক্টৰ থাকিব 300 নাৰ্ছ থাকিব 400 লেবৰেটৰী টেকনিচিয়ান থাকিব 50টা গতিকে সেই ধৰণৰ পোষ্টবিলাক টেকনিকেল পোষ্ট বেছি থাকে নন টেকনিকেল পোষ্ট কম থাকে আনহাতে ইতিমধ্যে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা মেডিকেল কলেজৰ বাবে নটছ নথকা বাবে কেঞ্চেল হোৱা সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে এই সন্দৰ্ভত মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা আলোচনা বিলোচনা কৰি আছে এই তাৰে ব্যৱস্থা কৰিছোঁ এপ্লাই কৰিম আমি অহা মাহত তেওঁলোক ইনস্পেকশ্যন আহিব ডিচেম্বৰ মাহত তাৰ কাৰণে চেষ্টা কৰিছোঁ যাতে ডিচেম্বৰত তেওঁলোক আহে আৰু আমি যাতে জুলাইত আৰম্ভ কৰিম আৰু সময়ত শুভাৰম্ভ কৰিব পৰাকৈ অনুমোদন নিশ্চয় লাভ কৰাৰ পথত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মেডিকেল কলেজৰ বাবে উপযুক্ত শিক্ষাগত অৰ্হতা থকা যুৱক যুৱতীসকলে বিভিন্ন পৰ্যায়ৰ চাকৰিৰ সা সুবিধা লাভ কৰিব হয় এইদৰে পুনৰবাৰ কাৰ্বি আংলংবাসীক বিশেষকৈ উপযুক্ত শিক্ষাগত অৰ্হতা থকা যুৱক যুৱতীসকলক এইখন মেডিকেল কলেজত পঢ়ি চিকিৎসক হোৱাৰ সপোন দেখা যুৱক যুৱতীসকলৰ মন্ত্ৰী শৰ্মাই সপোন দেখুৱাই গৈছে যদিও অনাগত সময়তহে পৰিলক্ষিত হ'ব প্ৰকৃততে আজি কোৱাৰ দৰে অহা জুলাইত এইখন মেডিকেল কলেজত শিক্ষাবৰ্ষ আৰম্ভ হ'বনে নাই অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা এখন ডাম্পাৰে খুন্দিয়ালে কাৰ্বি স্বায়ত্ত পৰিষদৰ পৰিবহণ নিগমৰ বাছ আৰু এখন মালবাহী ট্ৰাকক মাঞ্জাৰ পৰা আহি আছিল এই ডাম্পাৰখনে মাঞ্জাৰ পৰা আহি থকা ডাম্পাৰৰ এখনৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ডিফু মাঞ্জা পথত একেলগে কাৰ্বি স্বায়ত্ত পৰিষদৰ পৰিবহণ নিগমৰ বাছ আৰু এখন ট্ৰাকক খুন্দিয়াই দিয়াত বাছখনৰ সন্মুখফাল বেয়াকৈ অনিষ্ট হয় যদিও হেৰেঙা যাত্ৰীবাহীৰ বাছৰ যাত্ৰী তথা চালকসকল কাৰোৰে আহত বা নিহত হোৱা নাই আনহাতে ট্ৰাকখন কঢ়িয়াই নিয়া সামগ্ৰীসমূহ এই ঘটনাত কিছু নষ্ট হয় ইতিমধ্যে ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকে ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডিফুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ অধীনত অবৈধ বালি শিল কয়লা খননক লৈ বিভিন্ন কাৰ্বি সামাজিক তথা জাতীয় দল সংগঠনে বাদ প্ৰতিবাদ উত্তাল কৰি থকা সময়তে মাঞ্জা বনাঞ্চলিক বিভাগৰ অন্তৰ্গত পাত্ৰদিছা বিট বিষয়াৰ অধীনত অবৈধ বালি খনন অব্যাহত ৰাখিছে পাত্ৰদিছা বিট বিষয়াৰ অধীনত 10 নং বালি মহলৰ পৰা নিত 9-10 বালি ভৰ্তি ট্ৰাক বহিৰ্জিলালৈ ওলাই যায় 10 নং বালি মহলৰ মহলদাৰ প্ৰমোদ ক্ৰামচাই হেনো এই বালি ব্যৱসায়ৰ বাবদ নিদিয়ে কাৰ্বি স্বায়ত্ত পৰিষদক ৰিয়েলিটিৰ নামত ফুটা কৰিও তৎসত্ত্বেও নীৰৱ বনকৰ্মী তথা বন বিভাগৰ সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষ উল্লেখযোগ্য যে এই অবৈধ বালি খনন তথা বহিৰ্জিলালৈ নিত ৰপ্তানি সন্দৰ্ভত এদল সাংবাদিকে মিলি নিজাববীয়াকৈ এক সৰজমিন তদন্ত কৰে পাত্ৰদিছা বিট বিষয়াৰ কাৰ্যালয় তদন্তত বিট বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰা তথ্য মতে বিট বিষয়াৰ অধীনত 10 নং বালিৰ মহলৰ মহলদাৰ প্ৰমোদ ক্ৰামচাই কৌশলেৰে মাঞ্জা বনাঞ্চলিক কাৰ্যালয়ৰ পৰা চালান আদায় কৰি লৈছে যদিও বালি ব্যৱসায়ৰ নামত পৰিষদক দিব লগা ৰয়েলিটি বাবদ এটা কৃষ্টিও দিয়া নাই স্মৰণীয় যে পৰিষদক কৃষ্টি নিদিয়াকৈ বালিৰ ব্যৱসায় চলি থকা মহলদাৰ প্ৰমোদ ক্ৰামচা আৰু মাঞ্জা বনাঞ্চলিক বিষয়াৰ সৈতে গোপন বুজাবুজিৰ সন্দেহ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে আনহাতে এই সন্দৰ্ভত আনকি নীৰৱ ভূমিকা পালন কৰি আছে বিজেপি নেতৃত্বাধীন জিলা স্বায়ত্ত পৰিষদ চৰকাৰখনে মন কৰিবলগীয়া যে এইদৰে একাংশ দ্ৰুত ব্যৱসায়ৰ জৰিয়তে লক্ষ লক্ষ কোটি কোটি মূল্যৰ কাৰ্বি আংলং জিলাৰ সম্পত্তি নিত বাহিৰলৈ ওলাই গৈ আছে এই সময়ত সচেতন জনতা জনাৰ্দনে মাথোন হাত সাৱটি বহি থাকিবনে লাংঘিনৰ পৰা ৰুস্তম তকবি কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Rongkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ বাংলাদেশৰ পৰা উৰিষ্যা হৈ অহা 200 কিলোমিটাৰ বেগেৰে আহি আছে সাইক্লোন ফানি শুকুৰবাৰে মাজনিশাত অসমতো প্ৰৱেশ কৰিব এই কালধুমুহাই বাংলাদেশৰ পৰা উৰিষ্যা হৈ অহা 200 কিলোমিটাৰ বেগেৰে আহি আছে সাইক্লোন ফানি শুক্ৰবাৰে মাজনিশাত অসমতো প্ৰৱেশ কৰিব এই কলা ধুমুহা বিশেষকৈ গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ বৰপেটা কামৰূপ নলবাৰী নগাঁও চিৰাং বাক্সা আৰু শোণিতপুৰ অঞ্চলত ফানিৰ প্ৰভাৱ পৰিব দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো ফানিৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে সেয়েহে কাপ নিউজৰ তৰফৰ পৰা সমূহ ভিউৱাৰ্ছ তথা জিলাবাসীলৈ এই ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ বাবে অনুৰোধ কৰা হৈছে জাসল ইংহি ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংহিনত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ জানিব পৰা মতে লাংহিনৰ ঢেগুলি মাছগাঁও নৈ তথা চেলাৱৰ নৈৰ মাজেৰে উটি অহা অৱস্থাত প্ৰথমে স্থানীয় কেইজনমান গঞাই প্ৰত্যক্ষ কৰে লগে লগে এই সম্পৰ্কে ডকমকা আৰক্ষী থানালৈ খবৰ দিয়া হয় খবৰ পায়ে আৰক্ষী আহি উপস্থিত হয় আৰু মৃতদেহটি উদ্ধাৰ কৰে মৃতদেহ বৰ্তমান ডকমকা আৰক্ষী থানাত ৰখা হৈছে এই বাতৰি লিখা পৰলৈকে মৃতদেহ বিচাৰি কোনো অভিভাৱক তথা আত্মীয় উপস্থিত হোৱা নাই অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত ডকমকা আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ